বহুত ভাল লাগে না মোক ভেৰি ডেঞ্জাৰাছ কামবালি ভাই হা কাটব আইছোন মুনু মাই গড কামত লিপস্টিক লাগে Hey guys, hello and welcome to my YouTube channel Queen Varsha vlog. So guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মোৰো ভালে পুৰা জুই So guys, ফাৰ্ষ্টতে সবকে হ্যাপি বিশ্বকৰ্মা পূজা So guys, আজিৰ ভিডিওটো হল যে বিশ্বকৰ্মা পূজা বুলি তো আমাৰ ঘৰত পাতিছে মানে নাম তো ভাবিছো যে আজি এনে এটা ঘৰুৱা ব্লগ বনা আৰু নাম সামৰিছে তো বলক গাইস ভিডিওটো শেষলৈ চাব স্কিপ নকৰি তো লেটস ষ্টাৰ্ট So guys, এইবিলাক হল মানে নামৰ প্ৰসাদ ইপিনে আছে বুট আৰু ইফালে আছে কল আপেল মানে ফলমূল কমো আৰু ইয়াতে মাই বনাই আছে আমাৰ পায়স ৰাতিপুৱা মই পূজা দি দিলো ফাৰ্ষ্টতে কৃষ্ণ গাইস মই ৰাতিপুৱাৰ পৰা এতিয়ালৈ একো খোৱা নাই আৰু আমাৰ খুৱাই ষ্টাৰ্টেড নহয় গাইস মানে মই উঠিছো উঠি কিনে একো খোৱা নাই চাহু খোৱা নাই চাহ একোৱে খোৱা নাই মই মোৰতো ভোক লাগিছে ন মই কিবা খাব লাগিব বিকজ পূজা চূজা কৰাৰ পিছতে মই সদায় খাওঁ গা চা ধুই উঠিয়ে মই সদায় খাওঁ কাৰণ মই বহুত বামুণ ঘৰত বামুণ বুলি লগুন তো নাই খালি क्योंकि मैं भगवान को मानती हूँ इसलिए तो गाइस फिर तो सारी की बात पिछते हाय सर जानू तो ये सब क्या देखना पड़ रहा है ৰেডি কৰি আছে ইপিনে পূজাটো হ'ব আৰু ইয়াতে নাম চাম কেনেকুৱা লাগিছে আপোনাৰ এক্সপিৰিয়েঞ্চটো গুড চ' গাইছ তাই এতিয়া অকণমান মানে চাফা তাফা কাম হাই কামবালি ভাই হা আজি এনেকুৱা হৈছে আধা তাই আৰু আধা মই বনাই আছোঁ আহক আপোনাৰ কমি আছিল ভিডিঅ'টোত বহুত সময় দেখা নাই আপোনাক বিকজ মানে গাইছ মই কাম কৰিছোঁ মই এনেকুৱা মানুহ নিচিনা নহয় এনিটাইম এনেই থাকোঁ গাইছ মই ৰাতিপুৱাৰ পৰা কাম কৰিছোঁ এতিয়া তাই ভিডিঅ'ত দেখালে আৰু তো মই তলত গৈছোঁ তলত যাই দোকানত গৈছিলোঁ কিবা আনিব মানে ৰাতিপুৱাৰ পৰা এইটোৱে হৈছে মোৰ উঠা নামা আৰু তাই গাইছ এতিয়া আমাৰ চলি আছে প্ৰিপাৰেশ্যনটো নামৰ এইটো চাওক চ' গাইছ এতিয়া মই যাই আছোঁ আমাৰ শিৱ মন্দিৰটো যোনটো মই আগৰ ব্লগত দেখাইছিলোঁ সিটো মন্দিৰত যিহেতুকে আজি তো আজি হ'ল ভাদৰ মাহ আৰু বিশ্বকৰ্মা পূজা বুলি তো তাতে দিব যাওঁ শৰাই উৰি যাব এতিয়া বতাহত তো গাইছ চাই ভিডিঅ'টো চ' গাইছ এতিয়া আমি মানে মই চাকি তাকি জ্বলাই শৰাই চৰাই দি আহিলোঁ মন্দিৰত আৰু এতিয়া যাই আছোঁ ঘৰ গাইছ ইটো হ'ল মোৰ জেঠী এই খানাপাৰাত যে গৈছিলোঁ এইটো দুটা জেঠী আছিল আৰু এইটো জেঠী তাৰে তো এইটো হ'ল মোৰ জেঠী এইটো মাই জেঠী মোৰ ফেভৰেট জেঠী তো বলক গাইছ তো আজিও মানে গাইছ আজিও মানে ফেমিলি ব্লগ টাইপে হ'ব তো পাক দেয়াৰ তো গাইছ এতিয়া নাম ষ্টাৰ্ট হৈ গ'ল
গাইছ এতিয়া বুট খোৱাৰ পাৰি মেৰা বুট মম্মি দো এইটো কি এ থেংক ইউ মানে এইটো দেখা গাইছ এতিয়া অ' মাই গড কালিমা চ' নাও গাইছ এতিয়া আমি খাম বুট কৃষ্ণ বুলি ফাৰ্ষ্ট আপোনালোককে দিওঁ সাবস্ক্রাইব তো বাড়ি যাও বড় খা তো কৃষ্ণ ভগৱান সাথে মারবি চ' গাইছ কিয় চ' গাইছ আশীৰ্বাদ কৰিব যাতে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি যায় প্লিজ ভগৱান আর বড় কই দিও কে কি গাইছ আৰু চব বস্তু আপোনাৰ লগত শ্বেয়াৰ কৰি খাইছোঁ আপেলটো আপোনালোকে ফাৰ্ষ্ট এটা দিও মানে ভিডিঅ' কৰিবই নাপায় ভিডিঅ'টো কৰিবই নাপায় আগে মানুহবিলাক আহিয়ে যায় আৰু হয়তো দিও পাইছোঁ মোক তাৰ পিছত আৰু গাইছ এইটো কি বুলি কয়নো প্রসাদে প্রসাদ হৈ গাইস এটো ধুনিয়া প্রসাদ সন্দেশ সন্দেশ নহয় একচুৱেলি ও না এটো কি বুলি কয় সন্দেশ নহয় ফুলদানি গাইস বগা বগা বুট গাইছ হ'ল বগা বগা বুট আৰু এইটো খাই প্ৰসাদে বগা বগা বুটৰে হয় আরে টিকটক বুলি কোন লাগে মই দি বগা বগা বুট আৰু এইটো কোনে কোনে খাই ভাল পায় ক'ব এইটো কালিমা নাখাওঁ কমেন্ট কৰি জনাব কোনে ভাল পায় টেষ্টি আইছে আমার ডান্সার হইছে দেখা লাজকে কৈছে দে ইমান কিয় লাজ তুৰিতা বৰ্মা বৰ্মা নাম ধৰি কেনে লাগিল বহুত ভাল লাগিছে অ কা উঠিছে ন এইকাৰণে বেছি এবাৰ মুখখন দেখাই দিয়া মুখখন দেখাই দে এখন মুখখন দেখাম দিম নেকি দেখিছানে অঁ মুখখন দেখিছা জেতি নাম ধৰি কেনে লাগিল হলো একদম সুন্দৰ সুন্দৰ। যেতিৰে আৰু 7টা মান ধৰিলাম একদম সুন্দৰ গাইস So guys, চাওক এতিয়া যোনে যোনে খাই আহি যাব পাৰে পিছত नाउ गाइस इतना बहुत टायर्ड हो गए मेरी मुंह देख सकते हैं आप लोग काली रुचि আৰু গাইছ এটা কথা হ'ল মানে আজি মোৰ গাইছ মানে এটা কথা হ'ল যে মোৰ আজি চব য়েল্লো নেল পলিছ য়েল্লো ড্ৰেছ তো মই ভাবি আছোঁ যে একদিন এনেকুৱা কৰোঁ যে মানে মানে কি কালাৰে দিয়ে এটা যে দিয়ে সেনেকুৱা চেলেঞ্জ কৰিম বুলি ভাবিছোঁ যদি সেনেকুৱা চেলেঞ্জ লাগে তেনেহ'লে কমেণ্টত জনাব তোক দেখা নাই মই তাক দেখাইছোঁ তাক তামোল খাই মুখ মাই গড কাবাক লিপষ্টিক লাগে কাবাক কালিমাৰ মুখ যেন লগাইছে কালিমাৰ কাবাক লিপষ্টিক লাগে তাৰ মুখৰ পৰা লৈ ভাবছি লিপষ্টিক বোলে so গাও বোলে sorry guys now I am trying so guys first আপোনালোক তো খাইছো এতিয়া মই মামুক আলু হিদৰে দিছো it's tasty মানে তেল পিঠা পিলেট লাগে হা পিলেট চামাই লাৰু এটা টেষ্ট কৰিছ কি বস্তু দিলা তেল পিঠা দিবি যেথিব না কেন লাগছে তোৰ তই এটা গিলি কেইটা মান দিল আৰু এই বেছি খাইছি মই এই মোৰে সঁচা কথা ক'লে মই তিনিবাৰ খাম এইটো তো খাইছে নাম জলেবি অঞ্জলি আৰু গাইছ এইটো বস্তুটো মই তিনিবাৰ খালোঁ সঁচা কথা কৈছোঁ অ হবে আৰু গাইস তিনিবাৰ খাইছোঁ মোক কৈ আছিল যে ভিডিঅ'টোত যে মই খাইছো এইটো মেৰি মাম্মা পিঠা হয় গলটোত বেছি মায়ে মানে আজি বহুত কাম চাম কৰি আছে হেল্ল' মেম অ' মা ও পিয়াতিতে ভাত খাবি আৰু খাই গৈছে গাইছ মানে বহুত বিজি আছে মা নেক্সট টাইম মোৰ ভিডিঅ' চিডিঅ' চাই কওঁ মোৰ ভিডিঅ' চাই কেনেকুৱা লাগে ভাল লাগে কেনেকুৱা ভাল লাগে বহুত ভাল লাগে না মোক ভেৰি ডেঞ্জাৰাছ গাইছ মোৰ এনেকুৱা ক'লে মোৰ ভাল লাগে কৰিবা বাই বাই গাইছ অ ভাল কথা আছিল দিছোন দি অলপ বেছি দিয়ে
ভালকে চিঙি যাব ভালকে দিবি এনেকে ঘুৰো বাই জেঠি জেঠি ইগনোৰ বাই 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 ভিডিঅ'টো আজি এইখিনিয়ে আছিল যদি আপোনালোকৰ চাই ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ and মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। Bye guys, thank you for watching this video guys, love you all.